নমস্কাৰ, প্ৰথমতে মই আপোনালোকক এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ এটা কলফুলৰ ৰেচিপি। আহকচোন চাওঁ এই ৰেচিপিটো মই কেনেদৰে বনালোঁ। এখন মই চালাড বনোৱা ৰুকনি লৈছোঁ আৰু এই ৰুকনিখনত কলফুলটো এনেদৰে ৰুকি লৈছোঁ। কলফুলটো ৰুকি লোৱা হ'ল। এতিয়া মই ইয়াত দিম পৰিমাণ অনুযায়ী বেচন, অকণমান নিমখ, হালধিৰ গুড়ি, জিৰাৰ গুড়ি আৰু অকণমান ছ'ডা দিছোঁ। এতিয়া এইখিনি এনেদৰে ভালদৰে চামুচেৰে মিহলাই ল'ম। যিদৰে আমি ৰুটি বনাবলৈ আটা বনাই লওঁ, ঠিক তেনেদৰে এইখিনিও বনাই ল'ম। আৰু এটা লাৰু বনাই ল'ম। লাৰুটো বনাই লোৱা হ'ল। এনেকৈ এখন এখনকৈ এতিয়া পিঠা বনাব লাগিব। গোটেইখিনি এনেকৈ পিঠা বনাই ল'লোঁ। এতিয়া টাৱাখনত তেলখিনি গৰম হোৱাত পিঠাকেইখন এখন এখনকৈ দি দিলোঁ। এতিয়া পিঠাকেইখন এখন এখনকৈ ওলটাই দিছোঁ, যাতে পিঠাকেইখন দুয়োফালৰ পৰা ভালদৰে ভজা যায়। পিঠাকেইখন ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। পিঠাকেইখন ৰঙচুৱা হৈছে। এতিয়া মই কাঁহী এখনত পিঠাকেইখন নমাই ল'ম। গোটেইখিনি এনেকৈ ভাজি লৈছোঁ। এই পিঠাকেইখন গৰম গৰম চাহৰ লগতো খাব পাৰি। আপোনালোকেও এনেদৰে বনাই খাই চাব। এতিয়া লৈছোঁ 4-5টামান আলু এনেদৰে কাটি লৈছোঁ। লগতে লৈছোঁ নিমখ, জলকীয়া দুটা, হালধি গুড়ি,
জিৰাৰ গুড়া, তেজপাত 3টা, পাঁচফোৰণ। কেৰাহী এটা গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাত মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হৈছে। ইয়াত দিছোঁ পাঁচফোৰণ, জলকীয়া 2টা, বেছি জ্বলা খালে বেছিকৈও দিব পৰা যায়। আলুখিনি দি দিছোঁ। আলুখিনি ভালদৰে ভাজি ল'ব লাগিব ৰঙচুৱা হোৱালৈকে। আলুখিনিত দিছোঁ নিমখ, হালধি, তেজপাত 3টা, আৰু এতিয়া এইখিনি ভালদৰে মিহলাই দিছোঁ। আলুখিনি ভালদৰে ভজা হোৱাৰ পিছত মই গৰম পানী দি দিছোঁ। মই অকণমান বেছিকৈ পানী দিছোঁ। আপোনালোকে চব্জি বনাই খালে কমকৈও দিব পাৰে। আলুখিনি ভালদৰে সিজিছেনে চাইছোঁ। গম পোৱা গৈছে যে আলুখিনি ভালদৰে সিজিছে। কালাৰটো ধুনীয়া হৈছে দেখিবলৈ। এতিয়া মই দি দিম আদা আৰু জিৰাৰ পেষ্ট এটা, অকণমান জিৰাৰ গুড়া, ভালদৰে মিহলাই দিছোঁ। এতিয়া কলফুলৰ পিঠাকেইখন দি দিছোঁ। এবাৰ ভালদৰে মিহলাই দিছোঁ। আঞ্জাখন ভালদৰে উতলিছে আৰু দেখিবলৈ ধুনীয়া হৈছে, কালাৰটো ধুনীয়া হৈছে। ঢাকনিখন বন্ধ কৰি দিছোঁ। আঞ্জাখন হৈছে, গেছটো নুমাই দিছোঁ। আপোনালোকেও এনেদৰে বনাই খাই চাব আৰু খাই কেনেকুৱা পালে জনাব।